ভালে কুশলে আছে মোৰো ভালে মই বহুত দিন হল ভিডিও দিয়া নাই তো আজি ভাবিছো মূলাৰ আচাৰ বনাম মই ভাবিছো আপোনালোককো দেখাও কেনেকেনো মই মূলাৰ আচাৰ বনাম তো ভিডিওটো শেষলৈকে চাই থাকিব খিনি হল মূলা মা আনিছে কিনি পিনে ইয়াতে কিছুমান বেয়াও আছে ভালো আছে তাৰ পৰা বাছি পিনে মই আচাৰ বনাম এনেকৈ বাকলিটো মই এটা কৰিছো এইটো বাকলিটো আগতে সাচি লৈছো মই গতে বাকলিটো গুছোৱা নাই সাচি দিছো সাচি থৈ পিনে এতিয়া ধুই লম আপোনালোকে ভিডিওটো চাই থাককচোন মই মূলাখিনি সাচিলো হৈ গ'ল সেলাই পিনে সেলাই মানে সাচি দিছো মই আপোনালোকে যদি ইচ্ছা কৰে হেৰি সেলাই পিনেও দিব পাৰে মই সাচি পিনে দি দিছো এতিয়া এইখিনি মই ধুই লম এতিয়া মই মূলাখিনি ভালদৰে ধুই ললো মোৰ মূলাখিনি ধোৱা হৈ গ'ল এতিয়া মই এইখিনি সৰু সৰুকৈ কাটিম কাটি পিনে নিমখ দি পিনে এদিন ৰ'দত শুকাই থৈ দিম আপোনালোকে চাই থাকক ভিডিওটো শেষলৈকে মূলাখিনি মই এতিয়া এনেকৈ সৰু সৰুকৈ পিচ পিচ কৰি কাটি আছো এইখিনি গোটেইখিনি কাটা হোৱাৰ পিছত মই আপোনালোকক আৰু ভালদৰে দেখুৱাম আপোনালোকে ভিডিওটো চাই থাকক এতিয়া মোৰ মূলাখিনি গোটেই কাটা হৈ গ'ল আপোনালোকে দেখা পাইছে এইখিনি ইয়াতে মই এতিয়া নিমখ দিম নিমখ দি পিনে ৰ'দত এদিনৰ কাৰণে শুকাব দি থৈ দিম আপোনালোকে ভিডিওটো চাই থাককচোন এতিয়া মই ইয়াতে নিমখ দি দিছো নিমখ দি পিনে মই এইখিনি ভালদৰে সানি দিম মই এইখিনি মূলাখিনিত ভালদৰে নিমখ দি লৈছো এতিয়া মই এইখিনি শুকাবৰ কাৰণে দি দিম এদিনৰ কাৰণে মই এইখিনি শুকাবৰ কাৰণে দি দিম ৰ'দত ভালদৰে শুকাব দি দিম এদিন ৰ'দত দিয়াৰ পিছত মূলাখিনি চাওক কি ধুনীয়াকৈ হেৰি হৈ গৈছে পানীটো ইয়াৰে শুকাই গৈছে এতিয়া মই এই মূলা আচাৰখিনি দিবৰ কাৰণে যিখিনি মছলা লাগে সেইখিনি তৈয়াৰ কৰিম এতিয়া কেৰাহীটো মোৰ গৰম হৈ গৈছে মই ইয়াতে দিম এতিয়া বেহৰ দিছোঁ মই এমুঠি আৰু ইয়াতে দিছোঁ মই অকণমান জিৰা এইখিনি আপোনালোকে গৰম কেৰাহীত দি পিনে গেছটো অকণমান কমাই লৈ পিনে ভাজি দিব গৰম কৰি লৈ পিনে গুড়া কৰি ল'ব মই এতিয়া এইখিনি গৰম হ'ব দিছোঁ অলপ মই এইখিনি মিক্স কৰালৈকে এতিয়া তেল অকণমান গৰম হ'ব দিছোঁ যেতিয়ালৈকে মই এইখিনি মিক্স কৰি লওঁ তেতিয়ালৈকে তেলখিনি গৰম হৈ যাব মছলাখিনি মই গোটেইখিনি গুড়া কৰি লৈ ল'লোঁ ইয়াত দেখিব পাইছে আপোনালোকে তেলখিনিও প্ৰায় গৰম হৈ গৈছে এতিয়া মই ইয়াতে মূলাখিনি দি দিম আৰু ইয়াতে যিখিনি মছলা বটিছিলোঁ এইখিনিও দি দিম জলকীয়া মই ইয়াতে দিয়া নাই কাৰণ কিয় ঘৰৰে পকা জলকীয়া আছে তাকে দি দিম এইটো কাৰণে ইয়াতে জলকীয়াটো দিয়া নাই মই এইখিনি মই এতিয়া অকণমান সময় ভালদৰে লাৰি দিম ইয়াতে মই দি দিম নিমখ অকণমান দি দিম সোৱাদ অনুযায়ী আপোনালোকক যিখিনি নিমখ লাগে আপোনালোকে সেইখিনি দিব পাৰিব মই এতিয়া এইখিনি ভালদৰে গোটেইখিনি মিক্স কৰি দিম
এইখিনি মোৰ এতিয়া হৈ গৈছে। ইমান এটা হেৰি কৰিব নালাগে, ভাজিব নালাগে, জাষ্ট সকলোখিনি মিক্স হোৱালৈ এইখিনি এনেকৈ লাৰি দিব লাগে, সকলোখিনি বস্তু যাতে মিক্স হৈ যায়। তো এতিয়া মই গেছটো অফ কৰি দিম। অলপ সময় ঠাণ্ডা পৰিব দিম। ঠাণ্ডা পৰাৰ পিছত মই এইখিনি ভৰাই থৈ দিম। এইখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া মই এইখিনি ভৰাম এটা সৰু কাঁচৰ বৈয়ামত। ভালদৰে মই এইটো কাপোৰেৰে মুচি লৈছোঁ, ধুই পিনে। এইখন দেখিছেনে আপোনালোকে? সৰুখানি ক'ত আছে এইখন? মূলাৰ আচাৰখিনি মোৰ বৈয়ামত ভৰা হৈ গ'ল। ইয়াতে মূলাৰ আচাৰখিনি টেঙা হ'বৰ কাৰণে মই আধা কাপ নেমু টেঙা লৈছোঁ, আধা কাপ লৈছোঁ। এইখিনি যাতে অলপ টেংচি লাগে খাই পিনে, এইটো কাৰণে ইয়াতে আপোনালোকে নেমু টেঙাখিনি হেৰি কৰোঁতে চেপোতে অকণমানো পানী নিদিব আপোনালোকে। এইখিনি হৈ গ'ল মোৰ আজিৰ মূলাৰ আচাৰ। এইখিনি মই ভালদৰে ঢাকনি মাৰি থৈ দিছোঁ। এতিয়া এইখিনি খাব পৰা নহ'ব, এইখিনি দুদিনমান ৰ'দ খাব লাগিব, তেতিয়াহে এইখিনি আচাৰখিনি খাব পৰা হ'ব। তো আপোনালোকেও এবাৰ বনাই চাবচোন, মূলাৰ আচাৰ কেনেকুৱা লাগে জনাব মোক। মোৰ মূলাৰ আচাৰ বনোৱা ৰেডি হৈ গ'ল, আপোনালোকে দেখা পাইছে। যদি আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু আপোনালোকেও বনাই চাবচোন আচাৰ, মূলাৰ আচাৰ কেনেকুৱা লাগে খাই মোক জনাব। বাই বাই আজিলৈ।